গুড মৰ্নিং বন্ধুসকল, পুনৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি নতুন ভিডিঅ'। আজি যিহেতু ছানডে, আজি মই আকৌ এবাৰ ক'ৰবালৈ ওলাই গৈ আছোঁ। দেখিছে মই ৰেডি হৈ লৈছোঁ আৰু এতিয়া যাওঁগৈ। আৰু মই ক'ত গৈ আছোঁ সেইটো আপোনালোকক দেখুৱাই থাকিম। গোটেই দিনটো ভ্লগটো মই আজি বনাম। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাবলৈ নাপাহৰিব। আমি এতিয়া আহিলোঁ উৰিয়াগাঁও বাইপাছ আৰু আমাৰ লগত আছে আমাৰ নৱদা ৰৈ আছিলে 1 ঘণ্টা প্ৰায় হ'ল। তেখেতে উৰিয়াগাঁও বাইপাছত অকলে ৰৈ আছে আৰু আমাৰ বাকী মানুহ আহি পোৱাই নাই। আৰু তাৰপিছত আমি ক'ত যাওঁ তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ বাৰু। এতিয়া আমি আহিছোঁ আমাৰ নাজিম দাহঁতৰ ঘৰলৈ। আপোনালোকক মই দেখুৱাই আছোঁ। আমাৰ ৰৈ আছে ৱাচিম দা আৰু সেইটো পাপু দা। আমাৰ নাজিম দা। আমি আহি পালোহি আমাৰ হাহিলা। এয়া দেখিছে কিমান সুন্দৰ পৰিৱেশ, পথাৰ। আৰু আমি ইয়াত আজি খানা খাম। আৰু আমি খানা খাবলৈ কোন কোন আহিছে আপোনালোকক সেইটো দেখুৱাম বাৰু মই। চাব বিচাৰে চাব পাৰে। হাহিলা বিলত খৰালি হাঁহ বহুত আছে। আপোনালোকক ভিডিঅ'ত চাগে দেখা নাই, কিন্তু ওচৰৰ পৰা বহুত হাঁহ আছে, বহুত। এয়া আমি প্ৰায় পাইছোহি জেগাখিনি। এয়া চাওক হাহিলা বিল, খুব সুন্দৰ পৰিৱেশ। আপোনালোকে যদি খানা খাব বিচাৰে তেতিয়াহ'লে এনেকুৱা পৰিৱেশত আহি খাব পাৰিব। মানুহ আহিছে দেই, গাড়ী চাড়ী ৰৈ আছে, বেলেগ মানুহ আহিছে খাবলৈ কাৰণে। সেইটো বহুত মানুহ আছে। ৱাও, গছজোপা চাওক আপোনালোকে, বহুত ধুনীয়া হয় জেগাখিনি। দেখিছে ন? নহয়, বহুত ধুনীয়া। এই গছজোপা ধুনীয়া। উঠিব পাৰি ন ওপৰত? সেইটো আমাৰ চাহিলক চাওক, গছৰ ওপৰত এনেকে বান্দৰৰ দৰে জঁপিয়াই আছে আমাৰ নিব্বা চাহিল। এয়া আমাৰ কোন কোন আহিছে, আমাৰ নৱদা। চাহিল আমাৰ ইয়াত কেঞ্চেল হ'ল খানাটো। আমি অকণ আগবাঢ়ি যাওঁ, তাত খৰালি হাঁহ আছে ন, তাৰ ওচৰতে খাম। আপোনালোকক পৰিৱেশটো মই দেখুৱাম বাৰু, আপোনালোকে চাই থাকক। আমাৰ সেইখিনি জেগাৰ পৰা কেঞ্চেল কৰি আমি সেইখিনিলৈ গৈ আছোঁ। আমাৰ নাজিম দাই শাৰী আছে সেইখিনি। কিয় কেঞ্চেল হ'ল সেইটো বাৰু কৈ আছোঁ মই আপোনালোকক। এইটো চাওক, আমাৰ নাজিম দাই শাৰী আছে, শাৰী চাফা কৰি আছে। এয়া চাওক, আমি এইখিনিত খাম এতিয়া। এইটো গছৰ তলতে আমাৰ নাজিম দাই শাৰী চাফা কৰি দিছে, চব পুৰা চাফা। আৰু এয়া এনেকে পুখুৰী আছে, আৰু ইয়াত ইমান হৰালি হাঁহ দেখিছেনে? বহুত হাঁহ। মই আপোনালোকৰ ওচৰত গৈ দেখাম, ৰ'ব। মোৰ বেগটো ধৰক। ইমান সুন্দৰ পৰিৱেশ নহয়, আপোনালোকে আহি চাব পাৰে। নগাঁৱৰ হাহিলা বিল, এইটোৱে হৈছে হাহিলা বিল। আৰু হাহিলা বিলত এনেকে ৱাও, চাওকচোন এইবোৰ হৰালি হাঁহ, কিমান হৰালি হাঁহ।
আপোনালোকে কেমেৰাত দেখিব পাৰিছে চাগে, চাওকচোন হাঁহ, গোটেই হাঁহে হাঁহ। খানা খাব আহোঁতে কোনোবাই ফুটুকা পেলালে। পানী মানে চব ক্লিয়াৰ হৈ আছে, কিন্তু আমাৰ সেই যিটো জেগাত গৈছো কি ক'ম আৰু। এতিয়া চাহ অকণমান বনাওঁ ফাৰ্ষ্টত, তাৰপিছত কি বনাওঁ গোটেইখিনি চাই থাকিব ভিডিঅ'তে। অঁ ইয়াত বস্তু আছে কিবা কিবি। ল'ব এইটো বেগটো ধৰি আছে মানে মোৰ অশান্তি পাইছে জেগাডোখৰ মানে মোক মনে মিলিবলৈ মৰি যাব লাগিব। চাহ বনালে প্ৰথম পানী গৰম কৰিব, তাত চেনি দিব, এই এনেকৈ চাহপাত নিদিয়ে। চাহ বনাবলৈ পানীৰ ওপৰত গাখীৰ দি চেনি দি সিজাই ল'ব, তাৰপিছত চাহপাত দি দিয়া, উতলিব দিয়ক। বেছি ইমাৰ্জেঞ্চি নকয়, চাহটো খাবলৈ একে বাজে লাগিব তেতিয়া। আদা পেষ্ট আনিছে একো নাই, আদা পেষ্ট নিদিয়ে, নহৰু আছে দুটা। চাহত আদা পেষ্ট আদা দিব লাগিব। ইমান স্পেচিয়েল চাহ আমি নাখাওঁ। লৰাই দিয়া হ'ব। মোৰখন আকৌ বহা নাই, নগলে চাহ মিঠাটো ঠিকে আছে। তুমি বাকী দিয়া, চবকে একাপ একাপ দি দিম। এই অফ কৰা। আজি দেওবাৰে কাষ্টমাৰ চাষ্টমাৰ বেক কৰাচোন, ফ্লাইট মোক অন কৰি আহিলে বুজি পাব লাগে। দেওবাৰ দিনটো মানে মাথাটো বেয়া কৰি দিয়ে। আহিবনে? আহি আছে নে? ক'ৰ পালেহি? গেছটো অন কৰিছে। ফাটা আছে নেকি কোনো? আৰু কাক লাগে বিস্কুট? মই খোৱাই না। কাক লাগে বিস্কুট? গেছটো অন কৰি দিয়ক। গেছ অন নাই নেকি? নাই অফ কৰা। এনে গেছটো হেৰি কৰি লাভ নাই ন। যদি আধা এতিয়া মাংস কাটিবৰ কাৰণে মাংস বনাবলৈ কাৰণে আলু যোগাৰ কৰি লৈছোঁ। আলু পৰি গ'ল। আমাৰ চাহিলে ইমানেই ধুনীয়া গান বজাইছে, গানটো শুনি মোৰ শুবলৈহে মন গৈছে। খানা খাবলৈ অহা যেন লগা নাই, টোপনি যাবলৈ মন গৈছে। আমাৰ পৰি বাইদেউ পিঁয়াজ কাটিছে। পৰি বাইদেউ পিঁয়াজ কাটিছে কেনেকে? অঁ পৰি বাইদেউ পিঁয়াজটো কাটাচোন। আমাৰ খানাৰ পিঁয়াজ আৰু আলু। হা হেল্ল' য়েছ। কিন্তু হেৰি কম হ'ল জানেনে, বাচন বৰ্তন আৰু কম লাগিছিলে। মই জনা হৈ লৈ আহিলো হয়, মানে মই চব চাগে ইয়াতে হ'ল। বেচন লগাব না এনেকে নাকাটিবা আৰু এটা কাটা বতাহটো যাতে নাহে। কৰিছো এতিয়া আমি বনাম ইয়াত চিকেন পিঁয়াজ ফ্ৰাই কৰিছো, চিকেন বনাম। এই খকুৱা মানটোক দেখিছেনে? খকুৱা মানটোক বোলে দুটা কণী লাগে। মই একো কোৱা নাই দেই, এনেই এই মানুহটো একো কাম বন নকৰে, এনেই লোককে উপদেশ দি ফুৰিছে। এতিয়া দিছো মই আদা নহৰু পেষ্ট, এইবোৰ ঘৰৰ পৰা মই লৈ আহিছো। কেঁচা জলকীয়া জ্বলা দিব পাৰে, কেঁচা জলকীয়া জ্বলা দিব দিব। কৰি এইফালে আছো অকণ মুঠি হালধি গুড়ি ক'ত আৰু নাই খাব পিছত একো নাই। কোৱা
জলকীয়া হেৰি টেমাখন জলকীয়া গুড়ি আৰু হালধি গুড়ি পেকেট আৰু এটা আনো জিৰাটো ক'ত জিৰাটো দিলা নেকি হেৰি দিয়াচোন পানী পানী দিয়াচোন পানী অকণ দিয়ক হ'ব জুইটো কমাই লোৱা নেকি আৰু অকণ লাগিব জালচোন এইখিনি এই হেৰিটো গৰম মছলাটো অকণ দি দিয়ে গৰম মছলা এতিয়া নালাগে আৰু অকণ পানী দিয়ে নেকি পানী দিয়ক পনীৰ অঁ অকণ অকণকৈ মছলাটো অকণ হেৰিটো ভুনি লওঁ বুজিছে এতিয়া হেৰি দিয়ক মোক এয়া নিমখ মাক ৰিচাৰ্জটো দিলেনে পটককৈ বেছিকৈ বিৰিয়ানীহে বনায় এনেকৈ দেখিব এতিয়া আনা নাই ন কেৰাহীটো সৰু যে হেৰি নহ'বই মানে মাংস অকণ ডাঙৰ 3 কেৰাহী কেজি মাংস নেকি না মাংস 3 কেজি পানী অকণ দি মিহিটো ধুই দিবা বিলাহীটো কেঁচা হেৰিটো যাব লাগে ন অকণ টাইম মছলাটোৰ লগত হেৰি কৰি ল'ব লাগে এইবোৰ চাহিলে কৰিছে চোৱা লোকেলটো মুৰ্গীটো অকণ সিজিব টাইম লাগিব কমাই দিছে তুমি ৰান্ধনি সিহঁতে 20 টকা কমাই দিছে খানাৰ পৰা আমি বনাইছো ন আমি কষ্ট কৰিছো ন তোমালোকে ফুটি আনিছে নাই কৈছা সিহঁতে বনাব যে সেইকাৰণে সিহঁতে 20 টকা হেৰি কমাই চাই ল'ৰা এয়া নাজিম দাই কৈছে এইটো আমাৰ চাহিলে ধুইছে এনেকুৱা ধুনীয়া এইবোৰ মুৰ্গী ধুলে এইবোৰ সংসাৰ পুহিবি হা তই এইবোৰ সংসাৰ পুহিবি নাজিম দা আপোনাৰ কাৰণে গালি খাই আছো মই জানেনে মুৰ্গী হেৰি মই তেজ এইবিলাক কৈছে এইবিলাক যে দেখিছা কোলা কোলা যে এয়া অঁতৰাই দি আছিলো মই নাজিম দাই কৈছে মানে নালাগে বোলে সিহঁতে খাই যে এইবোৰ পানী অলপ লাগিছিলে জানানে হাত ধুবলৈ মজা লাগিছে দেখি খাওঁ মাংস আছে নক নক এই চলাবত পাপুদা আৰু নৱদাই কি গতি হৈছে এইবোৰ বতাহৰ কাৰণে সিহঁতে বেৰ ধৰিছে এনেকে এই আমাৰ তৰকাৰী হ'লে প্ৰায় কৰি ইনচাইড লেগ পিচ কিবা দেখুৱাই দিয়া না তৰকাৰী কি হেৰি কৰি দিওঁ নে জোলটো ৰাখিম নে আৰু জোল কমাম নে আইগছনে দেখিছে ন মাংস হৈ গৈছে মানে গম পাইছা মাংস হৈছে কিন্তু মাংস হৈছে, অ। কিন্তু জোলটো ইমানখিনি ৰাখিম নে ইমান ফ্ৰাই কৰিম এইবোৰ এতিয়া আকৌ উল্টা পুল্টা ফ্ৰাই বেঙেনা উল্টা পুল্টা ফ্ৰাই বেঙেনাকেইটা চাইজ দেখিছে আৰু ইংলিছ ফ্ৰাই এইবোৰ ইংলিছ বেঙেনা ফ্ৰাই হ'ব আৰু নিমখটো ঠিকে আছে চাগে কি মই দাঙি পুৰা জ্বলা নিমখ পুৰা ঠিক আছে মজা হ'ব এনে খাই টেষ্ট কৰিব পাৰিছা গৰম হৈ লওক ন তেলটো মানুহে ভিডিঅ' বনাইছে দেখিছা নেকি বা কোৱা কিবা এটা কোৱা এয়া বেঙেনা ফ্ৰাই এয়া আমাৰ নাজিমদাৰ মই সেইকেইটা চাওকচোন বহি পেলাই ধৰি থাকিব পাৰিলে তাকে ধৰচোন আছে নে ধৰচোন কি কৰিম এক চাইড ধৰ না মই এইফালে ধৰি আছোঁ দেখা নাই নেকি হৈছে সেইটো হৈ গ'ল
মালিও মিউজিক লগত বহি থাকাটো মিলি অ মায়ো মোক জুইত পেলালি কি তেলত পেলালি কথা ক'ব নোৱাৰো এইটো চালাড কাটি আছে আমাৰ পৰি বাইদেউ কাটিছে আৰু এফালে আমাৰ নাজিম দাই কাটিছে নাজিম দাই কি কাটিছে বিলাহী কাটিছে পাৰফেক্টলি কাটি দিছা ইমান ধুনীয়াকে কাটিছে চাওক একেলগে বহি যাম তেনেকুৱা পাৰফেক্ট বা। পাৰফেক্ট যে মই বা হয় নেকি মুখখন দেখাই দেচোন নাই 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 এইটো ছোৱালী বিচাৰিছো বাৰু নাজিম দাৰ কাৰণে ছোৱালী থাকিলে ক'ব আপোনালোকে কিহত ক'ব কমেণ্টত ঘৰৰ এড্ৰেছটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম লিংকটো কমেণ্টত ক'লেই হ'ল জুম জুম ৰেডি আছে এতিয়া খোৱা আমাৰ ৰেডি এতিয়া খাবহে লাগে আৰু এই কণী ফ্ৰাই কৰিছোঁ ইফালে ভাত ইফালে মাংস লোকেল চিকেন আৰু ইফালে আছে আমাৰ চাওঁ চাওঁ কি আছে বেঙেনা ফ্ৰাই আছে আৰু ইফালে আছে দুটা বইল কণী এইটো খাব তেখেতে খাব বইল কণী খাব নিমখ নিমখ চিকেনটো দি দিয়া পানী চানীবোৰ দিব পাৰিম বেলেগ একো এক জেগাত ওলাই লৈছে ন ধুনীয়াকৈ আচাৰটো খোলা হোৱা নাই চাহিল ল গ্লাছ আছে বে কাঁহী উলিয়াই দিয়ক না কাঁহী দিব লাগে নে বইল কণী এই নমৰা ডিছৰ পেকেটটো এনেকৈ দি দিয়াচোন চব বহি তুমি ক'ত বহিবা ইয়াত বহিবা ইয়াত আৰু বহিব লাগিব ইয়াত দুটা বহিব লাগিব এই পাপুদা আছে ন ইয়াত কোন বহিব আচাৰ 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 কি জলকীয়া নেকি চবকে অকণ অকণ দি দিয়া কি সমান ঢাকনি ঢাকনি ঢাকন এখন দিয়া আছে সেইখন চোৱা ঐ আৰু এটা পানী বটল আনা আছেতো এইটো আপোনাৰহে ন বাছ জানি হৈ গ'ল কেইটা নহয় এইটো ইমান কাম নহয় এইটো কি বিস্কুট না এটা বিস্কুট দিছোঁ মিলাই দিয়কচোন ন এটা এটাকে এফালৰ পৰা দি গ'লে একদম বঢ়িয়া তেনেকৈ মিলে নিমখ দিয়া নাই নিমখ দিছে কিয় নিমখ কমি গ'ল এই নেকি চালাডত যদি তেতেলী আছে আনি পেলাই দিলেহেঁতেন ঐ আচাৰ আনিছোঁ আচাৰ কেয়াৰি চাওঁ উখোৱা চাওঁ কি কেয়াৰি নকয় নহয় এইটো আৰে এইটো উখোৱা চাউল নহয়তো এইটো জিৰা ৰাইচ 100% উখোৱা তুমি খাই চোৱা তুমি খাই চোৱা আকৌ এপিচ এপিচ দি দাও আচাৰ কোনে বেছি ভাল পায় পাপুদা কি? আচাৰ ভেগেনা। তোমাক লাগিব নে আচাৰ আচাৰ নালাগে তুমি লৈ লোৱা পেকেটটো উল্টা কৰি লোৱা আচাৰ আছে লগাই দিম লগাই দিম বেঙেনা ফ্ৰাইটো বিৰাট টেষ্টি। আহিব লাগিম দা তৰকাৰী তৰকাৰী Yes. অকল এতিয়া তৰকাৰী মই যে ইমানকে খুজিব কোনটো ঢাকন এখন দেও আমাৰ নবত টেঙা টেঙা নবনাও বেয়া কথা এটা আছে নকওঁ আৰু চবতকে এইটো কলিজাহে লেগ পিচ কেই পিচ আছিলে ছয়টা এৰাই গ'ল মালটো ধোতে কি ধুনীয়া হৈ আছিলে থেংক ইউ এই বস্তু মই ডিঙি কোনে খায় ডিঙি নাখাওঁ লামটো হ'লে খাওঁ এনেই খায় মই চব খাওঁ মোৰ প্ৰব্লেম নাই মই তোক মই বাছি বাছি দিছোঁ কিবা লাগে আৰু কষ্ট পাইছোঁ সেইকাৰণে ভাল পাই বেয়া মজা পাব মানে খালে পিছত কি কওঁ মই চব টাইম ক'ব মন নাযায় তোক এটা বস্তু খাম মানে এইটো চিলি পুটি লৈ ল'বা চিঙি পটকি নাই নাই নিজে উঠি নগ'লে নাহিব কিমানকে ক'লো ঢাকনটো দেও দে 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 এই বইলটো লৈ লোৱা চবতকৈ বেষ্ট বইল সঁচা কথা কৈছোঁ গোট খাই যাব যে বইলটো একদম কোলা হৈ আছে বেছি হোৱা নাই ন বেছি কৰা হ'লে মানে অকণ দিগদাৰ এতিয়া আমি আমাৰ খাই বৈ শেষ হ'ল ভাত খালোঁ আৰু পূৰা পেট ফুল হৈ গ'ল আৰু এতিয়া চবেই চেলফি তুলি আছে ইয়াত নৱদাই খাই পেলাই এলাহত নৱদাই খাই লৈ পেলাই বেছি খাই দিলে 3টা কণী খালে তেখেতে খাই লৈ পেলাই এতিয়া ইয়াত বহি বহি ৰেষ্ট কৰিছে জপিয়াই দিয়ক নৱদা ক'তো কোন পাপুদা সি তাত পাপুদা বহি আছে এইটো নাজিম দাই ফটো তুলিছে চাহিলে তাত বহি আছে কিন্তু বহিলে হাঁহখিনি আবেলি বৰ ধুনীয়াকৈ আমাৰ খোৱা বোৱা শেষ হ'ল এতিয়া আমি হাহিলা বহি ল এনেই একো কৰি দিব নাই এইফালে চাব নালাগে হাহিলা বিলৰ পাৰত বহি বহি আমি সকলোৱে বহি বহি কথা পাতি আছো এয়া চাওক একেলগে সকলো বহি আছে আৰু ইফালেও আছে এনেকে বহি আছে পৰিস্মিতা একেলগে আমি সকলোৱে বহি কথা পাতি আছো আৰু আমাৰ আজি নৱদাই বুজাই ক'ব হাহিলা বিলৰ ইতিহাস ইয়াক হাহিলা বিল বুলি কিয় কোৱা হয় মই ইতিহাস সম্পৰ্কে ইমান বিশেষ নাজানো কিন্তু মানে এখন হৈছে তোমাৰ জলাশয় এটা অঞ্চল আৰু ইয়াতে তোমাৰ কি হয় এখন হাহিলা এখন বিল হয়
আৰু ইয়াত খৰালি হাঁহ প্ৰচুৰ পৰিমাণে পোৱা যায়। ইয়াত পানী কাউৰী, খৰালি হাঁহ আৰু বগলী ইয়াত অজস্ৰ পৰিমাণে পোৱা যায়। সেইটো কাৰণে এই জেগাখিনিত আহিও ভাল লাগে, এটা নিজানজাল পৰিৱেশ হয়। আৰু আপুনি চাওকচোন গোটেই পৰিৱেশটো এটা আপোনাৰ ধুনীয়া আপোনালোকক দেখুৱাই দি আছোঁ। এয়া চাওক, সকলো একেলগে এনেকৈ বহি আছোঁ, পাৰতে বহি আছোঁ আমি। ইয়াত অজস্ৰ, গতিকে আপোনালোকে আহিলেও ইয়াত এটা উপলব্ধি কৰিব পাৰিব কি এটা ধুনীয়া পৰিৱেশ। আৰু সেইটো কাৰণে এইটো হাঁহিলা বুলিয়েই কোৱা হয়, হাঁহৰ কাৰণে বিখ্যাত হয় জেগাটো। আৰু সেইটো কাৰণে এইখিনি হাঁহিলা বুলি আমি জানো বুলি আপোনাক ক'ব পাৰোঁ। আপোনালোকেও আহক, এবাৰ আহি চাওক এই জেগাটো খুব ভাল আপোনালোকে লাগে। আহিল, মই আপোনালোকৰ ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম বাৰু। আপোনালোকে যদি বিচাৰে আহিবলৈ আহিব পাৰে। খুব সুন্দৰ পৰিৱেশ আৰু বহুত ভালো লাগে, শান্তি লাগিছে অহাৰ পিছতো। একেলগে গোটেইগাল আহিছোঁ। আৰু এটা মই ক'ব বিচাৰিছোঁ, এই অঞ্চলটো মানে এই জেগাখিনিতে আপোনাৰ মাঘ বিহুৰ পিছত ম'হৰ যুঁজ হয়, ম'হৰ যুঁজৰ কাৰণেও বিখ্যাত হয়। আপোনালোকে সেইটো সময়তো আহিব পাৰে। সেইটো সময়ত আহিলে আৰু আপোনালোকে পৰিভ্ৰমী চৰাই ইয়াত দেখিবলৈ পাব। ইয়াত পৰিভ্ৰমী চৰাই বহুত আহে বাৰু, আমি দেখিছিলোঁ, কিন্তু এতিয়া সন্ধিয়া হৈ অহাৰ কাৰণে নাইকিয়া হ'ল, চৰাই উৰি গ'ল চব। কিন্তু আপোনালোকে যদি আহিব বিচাৰে আপোনালোকে আহিব পাৰে। মই ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম, আপোনালোকে ইয়াত এবাৰ আহি পেলাই চাব পাৰিব, বহুত ভাল লাগিব। এয়া ইয়াত আহিলে আমাৰ ঘৰৰ লগতে আহিব পাৰিব আৰু ইয়াত বহুত সৌন্দৰ্য দেখিব পাৰিব। আমাৰ লোকেল মানুহ, ইয়াৰ হাহিলা বিলৰ লোকেল মানুহ এইবোৰ। আৰু ইয়াৰ হেৰিটো দি দিয়ক যে আমি কেনেদি আহিলে আমি হাঁহিলা বিলখন পাব পাৰিম, সেইটো বিষয়ে জনাব বিচাৰিছোঁ। আপোনালোক ননৈ ৰাস্তাটো দি আপুনি যদি সোমাই আহে, উজোৱা গাঁৱৰ লগতে আপোনালোকে হাঁহিলা বিলখন পাব। আপোনালোক ননৈৰ পৰা আপোনাৰ খুব বেছি 10 কিলোমিটাৰ আহিলে আপোনালোকে হাঁহিলা বিলখন পাব। আপোনালোকে আহিব পাৰিব বাৰু, মই লিংকটো এনেও দিয়ে দিম। আহিব নিশ্চয় ইয়াত এবাৰ, আহিলে মোকো জনাব আহিছে বুলি। আৰু ভিডিঅ'টো যদি ভাল পাইছে চাই পেলাই দেন লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমাৰ যোৱা সময় হৈছেয়ে, অকণ পিছত আমি ওলাই যাম আৰু সেইটো আপোনালোকক দেখুৱাম বাৰু কেনেকৈ আমি ওলাই যাওঁ। অকণমান সময় ইয়াতে আমি বহি মেলি কথা চথা পাতোঁ। কিন্তু মানুহৰ গোবৰ নাই, কিন্তু সেই আমি যাওঁগৈ আৰু এতিয়া যাওঁ আৰু আমি চব একেলগে ওলাইছোঁ। সেয়ে আমি এইকেইটা আহিছিলোঁ আৰু এতিয়া ঘৰলৈ ৰাওনা হৈছোঁ। যাওঁগৈ আৰু বাই বাই, টাটা। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে দেন লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।